Hello everyone, welcome to Injamam Study Hub. আজি আমি আলোচনা কৰিম how English language has become an established language over the world. ইংৰাজী ভাষাটো কেনেকৈ গোটেই বিশ্বত এটা প্ৰতিষ্ঠিত ভাষা ৰূপ ল'লে. That means how English has entered in every individual's life irrespective of race, color, country, continent, city, village, রং বর্ণ দেশ মহাদেশ চহৰ ভিলেজ আদি নিৰ্বিশেষে ইংৰাজী ভাষাটো কেনেকৈ সকলোৰে জীৱনত প্ৰৱেশ কৰিলে. আমালোকে বহুতো ভাষাৰ হিষ্টৰী পঢ়িছোঁ আৰু ইংৰাজীটো হ'ল তাৰে ভিতৰত এটা. আৰু এই ভাষাটোৱে কেনেকৈ এটা এষ্টাব্লিছড ভাষাৰ ৰূপ ল'লে গোটেই বিশ্বৰ ভিতৰত, সেইটো কিছুমান নিৰ্দিষ্ট পইণ্টত আলোচনা কৰিম. সৰ্বপ্ৰথমে ইয়াৰ উৎপত্তিৰ বিষয়ে আলোচনা কৰিম. অৰিজিন অফ ইংলিছ. ইংৰাজী ভাষাৰ উৎপত্তিৰ বিষয়ে ক'বলৈ গ'লে ইংৰাজীটো হ'ল এটা ৱেষ্ট জাৰ্মানিক লেংগুৱেজ, পশ্চিম জাৰ্মানিক ভাষা. আৰু ইংলিছ শব্দটো জাৰ্মান ট্ৰাইব এংগেলছৰ পৰা উৎপত্তি হৈছে. ছেকেণ্ডলি, দ্বিতীয়তে ইংলিছ has been being developed over the centuries. ইংৰাজী ভাষাৰ উন্নতি বা বিকাশ প্ৰতিটো শতকৰ মাজেদি হৈয়েই আছে. আৰু এই বিকাশক সমষ্টিগতভাৱে ক'বলৈ গ'লে 1100 শতিকাৰ আগত হোৱা বিকাশক অল্ড ইংলিছ পিৰিয়ড, আৰু 1100 শতিকাৰ পিছত হোৱা বিকাশক মিডিল ইংলিছ পিৰিয়ড, আৰু 1700 শতিকাৰ পিছত হোৱা বিকাশক মডাৰ্ণ ইংলিছ পিৰিয়ড বুলি কোৱা হয়. ইয়াৰ বাহিৰেও আন্তৰ্জাতিক আলোচনা, প্ৰিণ্টিং প্ৰেছ, ছায়েন্স নেভিগেশ্যন আদিৰ ক্ষেত্ৰত ইংৰাজীয়ে শীৰ্ষস্থান লাভ কৰে. থাৰ্ডলি, এক্সপেনশ্যন অফ ব্ৰিটিছ এম্পায়াৰ, ব্ৰিটিছ সাম্ৰাজ্যৰ বিস্তাৰ. প্ৰায় 1700 শতিকাত ইংৰাজী ভাষ্যৰ প্ৰচুৰ পৰিমাণ মানুহে অষ্ট্ৰেলিয়া, আইলেণ্ড, স্কটলেণ্ড, নিউজিলেণ্ড, ইংলেণ্ড আদি স্থানলৈ প্ৰব্ৰজন কৰে. ফ'ৰ্থলি, ইমাৰ্জেঞ্চ অফ দ্য ইউনাইটেড ষ্টেটছ অফ আমেৰিকা. চতুৰ্থতে, আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ উদ্ভাৱন. এই উদ্ভাৱনে 1800 আৰু 1900 শতিকাত আফ্ৰিকা, এছিয়া আদি মহাদেশত ইংৰাজীটোক এটা ছেকেণ্ড লেংগুৱেজ হিচাপে পৰিচালিত কৰে. আৰু ইয়াৰ ফলত ইণ্ডিয়ান ইংলিছ, নেপোলিয়ন ইংলিছ আদি ইংলিছক বিভিন্ন নামেৰে নামাকৰণ কৰা হয়. দ্য ফিফ্থ ওৱান, ইংলিছ is the largest language by the number of speakers and the third most native language in the world. কথিত ভাষাৰ ক্ষেত্ৰত ইংৰাজীটো এটা বৃহত্তম ভাষা পৃথিৱীৰ ভিতৰত, আৰু মাতৃভাষাৰ ফালৰ পৰা ই এটা তৃতীয় বৃহত্তম ভাষা. ইউনাইটেড ষ্টেটছ, ইউনাইটেড কিংডম, কানাডা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ৰিপাব্লিক অফ আয়াৰলেণ্ড, কেৰেবিয়ান, আফ্ৰিকা আৰু ছাউথ এছিয়া আদি দেশত স্থানীয় ভাষা হিচাপে এই ভাষাটো প্ৰচুৰ পৰিমাণে কোৱা হয়. ইয়াৰ বাহিৰেও ইউনাইটেড নেশ্যন, ইউৰোপিয়ান ইউনিয়ন আৰু বিভিন্ন নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনত ইংৰাজী ভাষাটো এটা অফিচিয়েল লেংগুৱেজ হিচাপে ব্যৱহাৰ কৰা হয়. ছিক্সথ ওৱান, ইংলিছ কেন বি কনচিডাৰ্ড এজ এ মিক্সড এণ্ড ৰিচ লেংগুৱেজ. ইংৰাজী ভাষাক এটা মিশ্ৰ আৰু সমৃদ্ধশালী ভাষা হিচাপে গণ্য কৰা হয়. জাৰ্মান, ডাচ, লেটিন, স্পেনিছ, ৰোমান আদি বিভিন্ন ভাষাৰ শব্দৰ পৰা ইংৰাজীত বহুতো শব্দ সংগ্ৰহ কৰা হৈছে. ইংৰাজীত বিদ্যমান থকা বিভিন্ন শব্দক সংযোগ কৰি আৰু পৃথক কৰি নতুন শব্দ গঠন কৰিব পৰা যায়. নাউনক ভাৰ্ব আৰু ভাৰ্বক নাউন হিচাপে ব্যৱহাৰ কৰিব পৰা যায়. বিভিন্ন গ্ৰামেটিকেল পদ্ধতিৰে এটা শব্দক বিভিন্ন ৰূপ দিয়া যায়. আৰু অন্যান্য ভাষাৰ শব্দৰ তুলনাত বা সমৰ্থক শব্দৰ তুলনাত, চিননিমৰ তুলনাত ইংৰাজীত বহুত বেছি পৰিমাণে সমৰ্থক শব্দ পোৱা যায় বা চিননিম পোৱা যায়. অক্সফৰ্ড ডিকশ্যনাৰীৰ 1989 এডিশ্যন হিচাপে ইংৰাজীত প্ৰায় 2,20,000 শব্দ পোৱা যায়. আৰু নমনীয়তা, সৰলতা, ব্যৱহাৰৰ ব্যাপকতা, শব্দ ভাণ্ডাৰৰ ফালৰ পৰা ইংৰাজীটোক এটা বিভিন্ন আঞ্চলিক ভাষাৰ পৰা
এটা সমৃদ্ধশালী ভাষা কৰি তোলে। So these are the main factor behind the establishment of the English language over the world. So বিশ্বৰ ভিতৰত ইংৰাজী ভাষা প্ৰতিষ্ঠা হোৱাৰ এইবোৰেই হল আখল কাৰণ। তো অৱশেষত মই জনাব বিচাৰোঁ যে স্পকেন ইংলিছৰ ক্লাছ আৰম্ভ কৰিবলৈ গৈ আছোঁ আৰু ক্লাছবোৰ দুটা ভাষাত হ'ব। এটা অসমীয়াৰ পৰা ইংৰাজীলৈ এছামিজ টু ইংলিছ আৰু এটা হ'ব ইংৰাজীৰ পৰা ইংৰাজীলৈ ইংলিছ টু ইংলিছ। আৰু ফাৰ্ষ্ট ক্লাছটো নেক্সট টপিকৰ পৰা ষ্টাৰ্ট কৰিম। চ' থেংক ইউ এণ্ড হেভ এ গ্ৰেট টাইম।